নমস্কাৰ, মই অসমীয়া বোৱাৰী আজি অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই দেখাম আপোনালোকক এটা হাঁহৰ ৰেচিপি। আচলতে হাঁহ আৰু কোমোৰা সকলোৰে প্ৰিয় নহয়নে? এয়া হাঁহ গুচাই আছে ঘৰতে, যিটো ঘৰৰে হাঁহ দেউতাই নিজে কাটি বাছি গুচাইছে আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখাম। আপোনালোকে এদিন তেনেকৈ বনাই খাব, বহুত ভাল লাগে। সকলোৱে হয়তো কোমোৰাৰ সৈতে হাঁহৰ মাংস খাই বহুত ভাল পায়। আজি মই কেনেকৈ বনালোঁ আপোনালোকক দেখাম। যেহেতু টেষ্টি হৈছিলে সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকক কেতিয়াবা ট্ৰাই কৰি চাব পাৰিব। এয়া মাংস এইখিনি ওলালে কাটি দিলত আৰু তাৰপাছত মাংসখিনিত অলপমান মছলা তেল দি অলপ সময়ৰ কাৰণে মেৰিনেট কৰি থ'ম। আচলতে আমি 2 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰিছিলোঁ, বেছি নাই দিয়া, অকণ দিছিলোঁ। হালধি, নিমখ, তেল, জালুক সেইকেইটাই দিছিলোঁ আচলতে। তাৰপাছত এয়া ঢাকিখিনি থৈ দিম আৰু এইটো হৈছে ঘৰৰে কোমোৰা, ঘৰৰ হাঁহ, ঘৰৰ কোমোৰাৰ সৈতে এসাঁজ সকলোৰে প্ৰিয়। আচলতে এয়া কোমোৰা কাটি ল'লোঁ, গোটেইটো নালাগে, অকণমান কাটি ল'লোঁ আৰু অলপমান ডাঙৰকৈ টুকুৰাটো কৰিছোঁ। তাৰপিছত পিঁয়াজ লৈছোঁ 3টা আৰু নহৰু 2টা, তেনেকৈ নহৰুখিনি ফুটাটো গুচাই আৰু আদা লৈছোঁ 2 টুকুৰা। আদা নহৰু ল'বও নালাগে আচলতে, অকণমান 2 টুকুৰাই লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ খুন্দি ল'ম। তাৰপিছত আলু লৈছোঁ 2টা। তাৰপাছত এতিয়া মেৰিনেট কৰা মাংসখিনি উলিয়াই ল'লোঁ ফ্ৰিজৰ পৰা। তাৰপাছত এয়া কেৰাহীত দিছোঁ তেল বেছি দিব নালাগে, যিহেতু হাঁহটো বহুত তেল থকা হাঁহ, সেইকাৰণে তেল অকণমান দিছোঁ। আৰু তাৰপাছত দি দিম এতিয়া কাটি থোৱা পিঁয়াজ গোটেই তিনিটাই দি দিছোঁ তেলতে আৰু পিঁয়াজটো গল্ডেন ব্ৰাউন হোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব। এয়া পিঁয়াজৰ অলপ কালাৰ আহিব লৈছে আৰু এনেকৈ গল্ডেন ব্ৰাউন হোৱাৰ পাছতে দি দিব লাগিব মাংসখিনি আৰু অলপ দেৰি ভাজিব লাগিব। যিহেতু গল্ডেন ব্ৰাউন হৈছে এতিয়া মাংসখিনি দি দিম। যিহেতু মাংস 1.5 কেজিতকৈ বেছি ওলাইছিলে, সেইকাৰণে গোটেইখিনিতো একেদিনাই খাব নোৱাৰি। আধা মাংস আজি বনাম আৰু কাইলৈ অলপমান থৈ দিম। এয়া আধাটো দি দিছোঁ আৰু আধাটো আকৌ ফ্ৰিজত থৈ দিম। তাৰপাছত এয়া ভাজি থাকিম আৰু এতিয়া অলপ দেৰি ভাজিব লাগিব, 10 মিনিটমান এনেকৈয়ে। আচলতে 5 মিনিটমান অলপমান হাই ফ্লেমত ভাজি আৰু বাকী 5 মিনিট অলপমান মিডিয়াম ফ্লেমত ভাজি ল'ব লাগিব। তাৰপাছত চাবচোন কি ধুনীয়া এটা কালাৰ আহিব। তাৰপাছতে বেলেগ চব্জিখিনি আমি দিব লাগিব। অকণমান ধনিয়া, তাৰপিছত অকণমান হৈছে মিট মছলা, এয়া হৈছে জিৰা পাউডাৰ আৰু এয়া অকণমান গৰম মছলা দিম। মই সেই অকণমানে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এই 5 মিনিট হাই ফ্লেমত ভজাৰ পাছত মছলাখিনি দি দিম। এয়া দেখিছে অকণমান ক'লা নিচিনা হৈছে মাংসটো, হাঁহৰ মাংসৰ যোনটো ৰং সেইটো আহিছে আৰু। তাৰপিছত এই মছলাখিনি দি দিলোঁ আৰু মছলাখিনি দি ভাজি অকণমান মিডিয়াম ফ্লেমত আৰু 5 মিনিট সময় ভাজিম। তেতিয়া 10 মিনিটে ভাজিব লাগিব সুধাকৈ। তাৰপাছত এয়া ভাজি লৈ অকণমান ঢাকি দিম। তাৰপিছত দিছোঁ অলপমান আদা নহৰু পেষ্ট, তাৰ পাছতে দি দিম। পাছত দি কিনি আকৌ অলপমান লৰাই দিম। এয়া 10 মিনিট মিডিয়াম ফ্লেমত ভাজাৰ পাছত এইটো কালাৰ আহিছে আৰু দেখিছে তেলখিনি কি ধুনীয়াকৈ ফটফটকৈ ওলাই পৰিছে। তাৰপাছত এতিয়া দি দিম কোমোৰাখিনি। 10 মিনিট তেনেকৈ ভজাৰ পাছত দি দিম কোমোৰা, আলু, তেনেকৈ গোটেইখিনি দি দিম। মায়ে বিলাহী এফালো দি দিছিলে, কিন্তু বিলাহী নিদিলেও হয়, হাঁহৰ মাংসত বিলাহী নিদিলেও হৈ যায় আৰু, কিন্তু অকণমান দি দিছিলে আৰু। তাৰপাছত ঢাকি দিম অলপ সময়ৰ কাৰণে। তাৰপিছত কোমোৰাটো যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব, লৰাই থাকিব লাগিব, ঢাকি দিব লাগিব তেনেদৰে। এয়া দেখিছেনে ক'লা নিচিনা অলপমান হৈছেগৈ আৰু কোমোৰাটো সিজিব লৈছে। ভাঙি চালোঁ। তাৰপিছত গৰম পানী দি অলপ সময়ৰ কাৰণে সিজিব দি দিম আৰু তাৰপাছত আমাৰ ৰেডি হৈ যাব হাঁহৰ মাংস। এয়া হৈয়ে গ'ল আমাৰ হাঁহৰ মাংস ৰেডি। সেইকণৰ ভিডিঅ' কৰিব নহ'লে, তাৰপিছত প্লেটিং কৰাটোৰ ভিডিঅ' কৰি দিছোঁ আৰু কাঁহৰ বাটিত ধুনীয়াকৈ সজাই দিছে। খাবলৈ খুব টেষ্টি আছিলে, আপোনালোকে এদিন বনাই খাব।